সেইখন কি হ'ব পাৰে আপোনালোকে কওকচোন কি হ'ব পাৰে ফিক্স দোকানখনতো 10 টকা দিম বুলি কৈছে ইমান হাঁহি আছে হেৰি ভিডিঅ' বনাওঁতে নমস্কাৰ সকলোকে আৰু এতিয়া আমি মেলা চাবলৈ গৈছিলোঁ বুলি কৈছিলোঁ যে সেই আহিলোঁ আহি পাইছে তাই কাপোৰ কানি খুলিবলৈ সময় নাই কাৰণ বস্তু আনিলে চাওঁ লাগি থাকে আৰু এতিয়া নিজৰ ঘৰলৈ যোৱা নাই এতিয়ালৈকে আৰু লগত আৰু গৈছিলে আমাৰ নগাঁৱৰে হয় তেহেঁতলোক গৈছিলে আৰু সিহঁতৰ ঘৰতে এতিয়া সোমালোঁ কাৰণ একেলগতে গোটেইখিনি বস্তুখিনি আনিলোঁ তো এতিয়া দেখাম কি আনিলোঁ ইমান ধুনীয়া ধুনীয়া বস্তু আনিলোঁ নহয় আজি তাতকৈ ধুনীয়া বস্তু এটা আনিছোঁ এইটো এনেকুৱা তাৰমানে মোক মানে বহুত বেছি প্ৰয়োজন হৈ আছিলে তো কাৰণ পইচা বেছি যে সেইটো কাৰণে মানে এতিয়া ফেচবুকৰ যদি পাওঁ পইচাটো থ'ব লাগিব যে ক'ত থ'ম নহ'লে সেইটো কাৰণে এইটো আনিছোঁ তো ইমান ধুনীয়া চাওকচোন এইফালে পইচা থ'ব লাগিব ধুনীয়াকৈ ইমান ধুনীয়া এই পইচা দিব লাখ টকা ধৰিব বোলে যিটো দোকানীটো কৈছোঁ কিমান ধৰিব লাখৰ ওপৰত যাব বোলে দি বোলে এনেকৈ কৈছে তো এইটো এটা ল'লোঁ এটা কাঠৰ এইটো কেইটকা লৈছিলে অঁ 350 টকা ন এইটো 400 টকা কৈছিলে 350 ল'লে সৰুটো 200 টকা কৈছিলে ন এইটো 480 টকা কৈছিলে অঁ 480 টকা কৈছিলে 350 টকা কমাই 300 টকা দিম বুলি কৈছিলোঁ কিন্তু মানে নহ'ল তো ল'লোঁ ইয়াত দামটো এনেই বেছি বস্তুবিলাকৰ আৰু কেমেৰামেনে খুব হাঁহি আছে আৰু এই যে ফুলি আনিলোঁ 50 টকা আৰু আনিলোঁ এইফালে অঁ আৰু এইটো এটা চব কাঠৰে আনিছে দেই এইটো ধূপদানি ধূপ জ্বলাবলৈ এটা ধুনীয়া ধুনীয়া সুগন্ধি হৈ থাকিব আৰু এইটো ধূপ জ্বলোৱা কি তলত দিয়ে সেইটো তললৈ দি অঁ এইটো তললৈ দিব লাগিব ইয়াত লগাব লাগিব এনেকৈ দিব লাগিব এইটো এনেকৈ ধুনীয়াকৈ ধূপ লগাই চিলিণ্ডাৰ পূৰা সুগন্ধি হৈ থাকিব এইটো কেনেকুৱা ল'লে 150 টকা এইটো 150 টকা ল'লে জানো দামেই নে বেছি নাজানো এনেকুৱা এটা আগতে লোৱা নাই যে এনেকুৱা বস্তু দাম নে বেছি গম নাই পোৱা আৰু লকৰি হেৰিয়াও হয় কাঠৰ হয় তাৰপাছত আটাইতকৈ ধুনীয়া বস্তু এটা লৈছোঁ আৰু মানুহজনক এটা বস্তু মই আজি লৈ দিছোঁ দেই পাৰ্চ নাই কৈ আছিলে মানে পাৰ্চটো বেয়া হৈ গ'ল আৰু এই পাৰ্চ এটা লৈ দিছোঁ এইটো এটা পাৰ্চ এটা লৈ দিছোঁ এনেকুৱা চকলেট কালাৰ টাইপৰ এইটো কেনেকুৱা লাগিছে ভাল লাগিছেনে পাৰ্চটো লৈ দিছোঁ পাৰ্চটো কেইটকা লৈছোঁ জানো লিখা আছে হেৰি 1299 টকা ল'লে আৰু এই 1200 টকা লিখা আছে কিন্তু কম বেছিকৈ কিবা এটা ল'লে আৰু কাৰণ মানুহ বস্তু পূৰা কমাও নহয় বস্তু তাৰপাছত আৰু আছিলে এয়া আৰু এইটো এই ক্ষেত্ৰকে আনিছে দেই এইটো এটা টি ছেট আনিছে চাহৰ ছেট আনিছে এনেকৈ ধুনীয়াকৈ ভালকৈ দেখাই দিছোঁ চলে নুলিয়াম ভাঙিবলৈ ভয় লাগিছে অনলাইনত চাওঁতে বহুত দাম দেখাইছিলে ইয়াতে মানে গোটেই বৰ ধুনীয়া এইটো 600 টকা নে 600 টকা নে কিমান ল'লে কাপোৰ এইটো এনেকুৱা আৰু ইয়াত যে অসমতকৈ অকণমান বস্তুৰ দাম বেছি তাৰপিছত আটাইতকৈ ধুনীয়া বস্তু এটা দেখাম ৰ'ব আটাইতকৈ ধুনীয়া যিটো মানে একদম মানে আপোনালোকৰো পচন্দ লাগিব মানে এইটো দেখাম দেই কি বস্তু আনিছোঁ এইটো আপোনালোকে বহুত বেছি ভাল পাব মানে এইটো কাৰোবাক লাগে যদি ক'ব লৈ যাম মই যদি ভাল লাগে আৰু দেই চবৰ ভাল নালাগিব পাৰে মোৰ ভাল লাগিছে এইটো কি ধৰিব পাৰিছেনে আপোনালোকে সেইখন কি হ'ব পাৰে আপোনালোকে কওকচোন কি হ'ব পাৰে তো এখন মই এতিয়া দেখাম হা কি হয় এখন এনেকৈ এইটো আনিছে কোনফালে খোলে ন এনেকৈ ন এইটো হয়নে অলপ টান দিয়া ওপৰ ডাঙা মই নাজানিছোঁ যে ওপৰ ডাঙিলে হ'ল ভাল নহয় নি বাৰু হয় ওপৰ ডাঙা আকৌ নহৈছে আকৌ কিটো হ'ব অঁ এতিয়া হৈ গ'ল অঁ ভয় লাগে ন আৰু এইটো আনিলে খৰাহি ইয়াতে ফল মূল কিবা কিবি থ'ব পাৰিম আৰু কি হয় এনেকুৱা লাগিছে ধুনীয়া লাগিছে নে ফল্ডিং হয় কাৰণ আমি লৰি ফুৰা মানুহ যে জলে তলে গৈ থাকোঁ সেইটো কাৰণে প্ৰথমতে বেলেগ এটা ল'ব লৈছিলোঁ দেই সেইটো নল'লোঁ সেইটো 280 টকা কৈছিলে তাৰপাছত এইটোকে ল'লোঁ কাৰণ আমি গৈ থাকোঁ নিবলৈ দিগদাৰ নহয় ন তেতিয়া এইটো অঁ এইটো এটা হেঁচি দিলোঁ এতিয়া এইটো কম জেগা লাগিব ন এনেকৈ ভৰাই লৈ যাম আৰু এইটো কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে তো এইখিনিয়ে বস্তু আনিলোঁ এইটো কেনেকুৱা ল'লে 500 ল'লে এইটো 500 টকা লৈছে 500 টকা মই ভালেই বুলি ভাবিছোঁ আৰু নাজানো দেই অঁ দুখন লোৱাৰ কাৰণে 500 টকা দিলে এইটো ভালেই চাগে আৰু তাৰপাছত আৰু কি আছিলে অঁ আৰু কিবা কিবি এইবোৰ কচমেটিক্সৰ কিবা বস্তু আছিলে দেই এই বেগত সোমাই আছে সিহঁতৰ এইবিলাক অঁ আৰু মই ৰিবন দুটা আনিছিলোঁ নহয় বৰ ধুনীয়া ধুনীয়া ইয়াত নাই বেগত সোমাইছে এইটা বেগত সোমাইছে ৰিবন দুটা উলিয়াইছিলোঁ মই
আৰু এই বস্তুটো কি ধৰিব পাৰিছেনে এইটো অনা হৈছে এইটো মই অনা নাই দেই মোৰ মানে মই নানিলোঁ লগৰজনী আনিছে তো দেখাই দিওঁ বুলি ভাবিলোঁ তাহাঁতৰ এইটো তলত দেখাই দিয়ে এইটো কাৰ্পেট আছে মানে এইটো মানে চফা কৰা বেয়া হয় নাই এইটো চফা কৰিবলৈ বুলি এইটো অনা হৈছে হয় চফা হৈছেচোন ভালেই লাগিছে হাঁহি আছে দেখুৱাৰ কাৰণে দেখিছেনে এইটো কিমান ল'লে 200 টকা লৈছে বোলে এইটো কিন্তু দামটো অকণ বেছি দেই অকণ বেছি সঁচাকৈ বেছি এইটো এনেকৈ চফা কৰিব লাগিব বস্তুটো সব ভিতৰত ৰখি যায় ৰখি যায় তাৰপিছত খুলি পিনি এইটো খুলিব লাগিব ন এই পিটিকিব লাগিব তাৰপাছত এই 10 টকীয়া ৰিবন দুটা আনিলোঁ ৰিবন দুটা 20 টকা কৈছিলে এডালতে 20 টকা কৈছিলে মই বোলো দুডাল দিয়ক বুলি ক'লোঁ ফিক্স দোকানখনতো 10 টকা দিম বুলি কৈছে ফিক্স দিলে তথাপি লাভেই হৈছে এতিয়া মুখে ঠগিলে সিহঁতি গম পাইছানে এইটো 10 টকা এটা 10 টকা দিছেনে এইটো 10 টকা লৈছে এইভাগেতো বেলেগে এজনে মুখৰ আগৰ পৰা 20 টকা দি এডাল লৈ গৈছে তাৰপিছত এখন 20 টকীয়া ফণি ভাল হয় ভালেই হয় চাগে ইমান হাঁহি আছে হেৰি ভিডিঅ' বনাওঁতে চাহ হ'ব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কি বস্তু আনিলোঁ দেখালোঁ তো আজিলৈ বাই বাই গুড নাইট আজি ভাতটো সিহঁতৰ ঘৰতে খাম তো বাই বাই